হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালেই। মোৰ দীপাঞ্জলি ব্লকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৈ দিয়াচোন নো, কৈ দিয়াচোন। আমাৰ আজি ভতিজাটো এইটো চাই লওক, ইয়াকে চাবৰ কাৰণে আহিছোঁ। ভালকৈ ওলাই দিয়া আকৌ। চাইছে, মোবাইল চাইছে, চাবি এয়া চা, মোবাইল চাইছে। এইটো চাবলৈ জানিছে। এইটো হাই কৈ দিয়ানো। আকাশত চাই আছে। আকাশত চাই আছে। আজি বহুতে কাম কৰিলোঁ, কামৰ পৰা সময়ে পোৱা নাই। এইবিলাক দেখিছে, এইটো বাঁহৰ ঘৰ বনাই আছে, পাকঘৰ। এইটো মুচিলোঁ আজি ভণ্টিয়ে মই। আৰু এতিয়া অলপ সময় ওলাই কিনে মানে হেৰি আহি কিনে কি ভতিজাটো অলপো দেখুৱাই নহ'ব আৰু সেইকাৰণে ভাবিলোঁ কৰোঁ বুলি। আৰু এতিয়া বান্দৰ বহি আছে আৰু কাম কৰি আছে। কৈ দিয়ানো, ল'বৰ কাৰণে জেঠাইয়ে সময়ে নাই পোৱা। কৈ দিয়া। কৈছে দেই। নাম এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই। শনিবাৰে আকৌ হেৰি কি যে শুদ্ধি সকাম হ'বই ন, নামটো বিচাৰি পোৱা নাই। মায়ে আৰু জেঠাই, ককা, আইতা কোনোৱে বিচাৰি পোৱা নাই। কৈ দিয়া আৰু কি বৈ দুনতীয়া ত আখৰ লগা। আৰু আপোনালোকে যদি আৰু দুনতীয়া ত লখা আখৰ যদি নাম মানে ভালকৈ পায় আমাক জনাবচোন কমেণ্টত। ভাল লাগিব ন, ভাল লাগিব নামটো ক'লে মানে। আমি জেঠাইহঁতে বিচাৰি নাই পোৱা। কৈ দিয়াচোন তুমি, জনাব। আমি যদি ভাল লাগে আৰু থ'ম আৰু। এইফালে আমাৰ ইমান ধুনীয়াকৈ ঝাৰু কাটি থৈছে। এইবিলাক ঝাৰু আৰু এইফালে ধুনীয়াকৈ ফুল ফুলি আছে। জেতুকা ফুল আগতে খুব লগাইছিলোঁ, জেতুকা। আজি বেটাক গা ধুৱাম বুলি ভাবিছোঁ। তাৰে অকণ দেখুৱাইছোঁ। চাওক আমাৰ বেটাক মই কেনেকৈ গা ধুৱাওঁ। এইয়া মোৰ মাকজনী বহি আছে, নাম বিচাৰি নাপায়। এতিয়া চিন্তা কৰি কিনে এইবিলাক ঝাৰুবিলাক ইমান ধুনীয়াকৈ কাটি থৈছে। সেইফালেও কাটি থৈছে এইখিনি। এইবিলাক এফালে কুকুৰা চৰি আছে ন। চব বালি বালি হৈ আছে। এইবিলাক মাটি পেলাব আছে। ভেটিটো বহুত মাটি পেলাবলৈ আছে। আৰু আমাৰ গাহৰি কেনেকৈ থয় দেখুৱাম দেই। এইকেইটা গাহৰিকেইটা এনেকৈ গঁৰাল বনাই কিনে থয়। ৰাতি হ'লে বৰষুণ দিলে তলত হয়। সেইফালেও আছে টিংপাত, সেইফালেও আছে। আৰু আমাৰ জলকীয়া দেখাম সেইফালে। এই জুপি জলকীয়া, জলকীয়া ইয়াত লাগি আছে। ধুনীয়াকৈ জলকীয়া মজা লাগি আছে। মই দেখিলোঁ আহি কিনে ঘৰত দেখাই নাছিলে ওপৰত। ইয়াতে
খাবলৈ এটা ওলাই আছে জলকীয়া। আৰু দেখুৱাম আমাৰ ইয়াত দুটা থৈছে গাহৰি, আৰু এইফালে দুটা থৈছে বাঁহনি তলত। এইখিনি গাহৰি দানা, ইয়াতে গাহৰি দানা বনোৱা হয়। আৰু এইকেইটা ইয়াত থৈছে গাহৰি, এইকেইটা তিনিটা আছে, তিনিটা ইয়াত আছে, সেয়া দুটা আছে তাত সৰু সৰু। আৰু এইটো বহুত একদম ডাঙৰকৈ সেইফালে লগাই থৈছে, তাতে শুৱে বৰষুণ দিলে মানে। আৰু আজি খেৰ বিচাৰি গৈছিলোঁ, গাহৰিকেইটা ঠাণ্ডা লাগিছে বুলি খেৰ বিচাৰি নাপালোঁ। আমাৰ ধান মানে পথাৰতে মাৰি আহিলে, ঘৰত মানে খেৰ নানিলে আকৌ। তাৰপিছত এনেকৈ থাকে গাহৰিকেইটা। মানে আমি গাঁৱলীয়া মানুহ আৰু গাহৰি পোহেই। আৰু মই আগতে আছিলোঁ তেতিয়াও মানে পুহিছিলে, এতিয়াও পোহে। আৰু আমাৰ গাহৰি নুপুহিলে নহ'বই। এনে আৰু মাইকী মানুহৰ সেইটোৱে ইনকম, আৰু চাকৰি বাকৰি নাই, এনেকৈ চলি আছে। বোলে বাঁহনি মানে বাঁহৰ কাৰণে বিখ্যাত, আৰু বাঁহ আৰু ক'বই নালাগে। আৰু এইফালে চাংঘৰ আছে, এইটো আমাৰ চাংঘৰ। এইটো পাকঘৰ বনাই আছে এতিয়া নতুনকৈ। ইয়াত আমি কাঁহী চাহী ধুই, ইয়াতে লেতেৰা হৈ আছে, মই ধুবই লাগে। এইটো কুকুৰা গঁৰাল বনাই আছে, আৰু ফুটি এৰি থৈছে, ফুটকৈ। আৰু ইয়াতে এইফালে জুইশাল দেখিছে, তাতে চাহ বনাওঁ আমি। চাহ লিখা এটা খাই আছিলোঁ প্লেটটো, চাহ বনাওঁ ইয়াত। মানে চাংঘৰ আৰু এনেকৈ আন্ধাৰ হৈছে এতিয়া পানী আনোগৈ। এইটো পানী আনোগৈ, আমাৰ পানীখিনি আইৰণ আছে। ওচৰতে ভণ্টি এজনী ঘৰৰ পৰা পানী আনোগৈ, খাবলৈ অকলে আনো। পানী নানিলোগৈ দেই। এইফালে বোৱাৰীয়ে বেটাক লৈ বহি আছে ধুনীয়াকৈ। এইখিনি ধুনীয়া ধুনীয়া ফুল ফুলি আছে। আৰু এইফালে পুখুৰী আছে, এইটো পুখুৰী ধুনীয়াকৈ ফুল ফুলি আছে ধুনীয়াকৈ পুখুৰীটো। তাৰপিছত মই পানী আনিব গৈছোঁ, ওচৰতে সেইটো ঘৰটো। তাৰপিছত এইটো ঘৰৰ পৰা পানী আনোগৈ, ওচৰতে আৰু বেছি দূৰ নহয়। একদম ধুনীয়া আৰু মাছ আছে ইয়াত। এবাৰ মাছ মেলা নহয়, আমাৰ নহয়, তথাপিও মানে ইয়াত মাছ মেলে। গাঁৱৰ মানুহ মিলা প্ৰীতি আৰু। ইয়াত পানীখিনি চফা আছে, বহুত চফা। আমি ইয়াতে গা ধুওঁ। এইটো 1 বাল্টিং পানী নিম। এইয়া পানী চলাই ল'লোঁ আৰু নিওঁ। বহুত কষ্ট পানী। চবৰ ফালে মানে ৱাটাৰ চাপ্লাই পানী দিয়ে, আমাৰ ইয়াতে নিদিয়ে। দিলে মানে ভাল হয়, বহুত পানী আইৰণ আছে আৰু অসুবিধা হয়। আমাৰ মানে গাঁওখনত প্ৰায় পানী বেয়াই। এই ওচৰতে এঘৰ, আমাৰ যে কপাল ভাল বুলিয়ে ক'ব লাগিব, ইমান ধুনীয়াকৈ পানী দাঙি কিনি হ'লেও নিবহি পাৰিছোঁ। নহ'লে বহুত অসুবিধা, কিমান ফিল্টাৰ কৰিম। ইয়াতে গা ধুইহি আৰু ফিচাৰীটো ধুওঁ, কাপোৰ চাপোৰ। এয়া পানী লৈ লৈছোঁ, গধুৰ পানী চানী আনি ল'লোঁ, থৈ ল'লোঁ। আৰু ধৰক আমাৰ ওচৰতে পথাৰ এখন আছে, আমাৰ নহয় আৰু আমাৰ ওচৰৰ কাষৰ আইতাহঁতৰ। এইফালে কাঁহী বাতি পৰি আছে, ধুব লাগে, এতিয়া ধুব লাগিব। এইটো বনাই আছে, গঁৰালটো আজি বনাইছে। বহুত কাম কৰি আছে দেউতাই, একদম মানে ঘৰ বনাই আছে। এইফালে এটা চাংঘৰ, দুটা চাংঘৰ আছিলে, এটা ভাঙিলে।
পথাৰখন দেখুৱাম ধুনীয়াকৈ। ইমান ধুনীয়া একদম পথাৰ ওচৰতে আছে, ধান ইমান ধুনীয়া লাগিছে। চাই লওক, ওচৰা ওচৰি ঘৰ মানে এইটো আমাৰ ঘৰটো এইটো ওলাই আছে আৰু এইখন পথাৰখন এইটো ওচৰতে মানে ওচৰা ওচৰি ঘৰ, সেইফালে ঘৰবিলাক ওচৰা ওচৰি ধুনীয়াকৈ আছে। আৰু মানে খুবেই ভাল লাগে মানে নিজৰ গাঁওখনত থাকি, এনেইতো ভালেই লাগে তথাপিও বহুত ভাল মানে গাঁওখন, মানে আমাৰ সৰু হ'লেও গাঁওখন। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আশা কৰোঁ ভালেই পাব। আৰু মই এতিয়া কাম কৰি লওঁ, কাঁহী বাতি দেখুৱাইছিলোঁ আপোনালোকক, ধুই লওঁ মানে পৰহিলৈ মানে মোৰ ভতিজাটো সুধি আছে, সেইকাৰণে মানে কাম কৰি থাকোঁতে মানে দিনত মানে সেনেকৈ ভিডিঅ' বনোৱাই হোৱা নাই। চাই থাকিব, মই এইফালে কাঁহী বাতিখিনি ধুই লওঁ। মানে কাম কৰি এটালোঁ আৰু কাঁহী বাতি ধুইছিলোঁ যে কৈছিলোঁ, সেইবিলাক কাম কৰি এটালোঁ আৰু ভাতো পাতিলোঁ আৰু মেগীও খালোঁ, সেইবিলাক নেদেখুৱালোঁ আৰু। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আশা কৰোঁ ভালেই পাব। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব যিমান পাৰে, মই ভাল ভাল ভিডিঅ' দি যাবৰ কাৰণে উৎসাহ পাম। আপোনালোকে যদি ছাপোৰ্ট কৰে, আপোনালোকৰ ছাপোৰ্ট নোহোৱাকৈ মই আগবাঢ়িব নোৱাৰোঁ। আৰুনো কি ক'ম, আজি ৰাতিয়ে হৈ গ'ল আৰু মোৰ কেমেৰাটো ইমান ভাল নহয়, সেইকাৰণে আৰু আজি ভিডিঅ'টো ইমানতে থৈছোঁ। অন্য এটি ভিডিঅ'ত লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।